নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা নতুন অংক লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আজি কুৱেশ্যনটো মোৰ ছাত্ৰী এগৰাকীয়ে হোৱাটছএপত কৰি দিবলৈ ক'লে, গতিকে কুৱেশ্যনটো আমি আলোচনা কৰিবলৈ লৈছোঁ। এই কুৱেশ্যনটো হৈছে নতুন গণিতৰ 10 নম্বৰ কুৱেশ্যন আছিলে। যে কুৱেশ্যনটো এনেকুৱা ধৰণৰ: অনন্যাৰ হাতত কিছুমান 5 টকীয়া আৰু 2 টকীয়া মুদ্ৰা আছে। 2 টকীয়া মুদ্ৰাৰ সংখ্যা 5 টকীয়া মুদ্ৰাৰ সংখ্যাৰ 4 গুণ। তেওঁৰ হাতত মুঠতে 117 টকা আছে। তেওঁৰ হাতত থকা 5 টকীয়া আৰু 2 টকীয়া মুদ্ৰাৰ সংখ্যা উলিয়াব লাগে। এইটো আমি সমাধান কৰিম। সমাধান কৰিবলৈ হ'লে আমি কি হ'ল ধৰি ল'ব লাগিব যে 5 টকীয়া মুদ্ৰাৰ সংখ্যা সমান এক্সটা, কিছুমানে ৱাইটা বুলিও ধৰিব পাৰে। তেতিয়াহ'লে আমি কুৱেশ্যনটো চাব লাগিব যে 2 টকীয়া মুদ্ৰাৰ সংখ্যা 5 টকীয়া মুদ্ৰাৰ সংখ্যাৰ 4 গুণ। যদি 5 টকীয়া মুদ্ৰাৰ সংখ্যা এক্সটা হয়, তেতিয়াহ'লে 2 টকীয়া মুদ্ৰা কেইটা হ'ব? কাৰণ 5 টকীয়াৰ 4 গুণ মানে 4 এক্সটা। এতিয়া মুদ্ৰাৰ সংখ্যাহে এক্সটা আৰু 4 এক্সটা, অংকটো খেলি মেলি সেইখিনিতে লাগে। গতিকে 5 টকীয়া মুদ্ৰাৰ মুঠ টকা কিমান হ'ব? এক্সটা আছিলে, এক্সটা 5 টকাকৈ 5x টকা মুঠতে হ'ব। আৰু 2 টকাৰ মুঠ টকা কিমান হ'ব? 4 এক্সটা 2 টকীয়া মুদ্ৰা আছিলে, 2 টকাকৈ 8 এক্সটা টকা হ'ব। এতিয়া প্ৰশ্নমতে মুঠ টকা আছিলে 117। গতিকে ইয়াতে আমি পালোঁ 5 টকীয়া মুঠ টকা 5x টকা আৰু 2 টকীয়া মুঠ টকা 8x টকা। এতেকে 5x আৰু 8x লগালে মানে 117 হ'ব লাগিব প্ৰশ্নমতে। এইটো এটা সমীকৰণ বনি গ'ল। এতিয়া 8 5 13x সমান 117 টকা। এতেকে x সমান 117। এই 13টো xৰ লগত পূৰণ হৈ থাকে, সমান চিহ্ন ইফালে গ'লে হৰণ হৈ যাব, মানে 117 ডিভাইডেড বাই 13। এতিয়া 13এ 117 হৰণ কৰিলে বা কটাকটি কৰিলে 9 13 117। গতিকে 13এ 117 কটাকটি কৰিলে 9 বাৰ যাব। এটাকে আমাৰ x সমান 9 পালোঁ। x সমান 9 মানে কি? 5 টকীয়া আমি মুদ্ৰাৰ সমান এক্সটা ধৰি লৈছিলোঁ। এটাকে 5 টকীয়া মুদ্ৰাৰ সমান 9টা। 2 টকীয়া মুদ্ৰাৰ সংখ্যা হ'ব 4 × x, মানে 4 এক্সটা আছিলে। 4 × x মানে 9 সমান 4 × 9 = 36টা। এইটো এনচাৰ। ধন্যবাদ।